নমস্কাৰ জিয়াটকলৈ স্বাগতম জনাইছো আজি ইংৰাজী 3/11/2022 তাৰিখে শোণিতপুৰ জিলা ঢেকিয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চাৰিখনকৈ মণ্ডল সমল কেন্দ্ৰৰ ক্ৰমে বাহবেৰা গৰুবন্ধা মিছামাৰী আৰু জিয়াগাভৰু সমল কেন্দ্ৰৰ দুগত মিছামাৰীত কেন্দ্ৰীয় চৰকাৰৰ আকৰ্ষণীয় কাৰ্যসূচী বিদ্যাঞ্জলিৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানলৈ স্থানীয় শিক্ষক ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধিয়ে সিলিং ফেন আৰু অন্যান্য বৰঙণি আগবঢ়োৱা অনুষ্ঠান এটি সফলভাৱে অনুষ্ঠিত হৈ যায়। মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মাৰক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিদ্যাঞ্জলি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ। ইয়াৰ উপৰিও শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া আৰু ঢেকিয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল খাইৰ আদি ব্যক্তিসকলে এই অনুষ্ঠানত উপস্থিত থাকে বুলি জানিব পৰা গৈছে। মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত উপায়ুক্ত সমন্বিতে শ্ৰদ্ধাৰ ব্যক্তিসকলে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থাপিত হোৱা বিদ্যালয়খনৰ ঐতিহ্য ক্ষেত্ৰত সংৰক্ষিত হৈ থকা প্ৰাচীন সমলসমূহ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। গতিকে আপোনালোকে যে চিন্তা কৰি প্ৰত্যেকজন টিচাৰৰ এপইণ্টমেণ্ট লেটাৰ বা এনেকুৱা বস্তু যে দেখুৱাবৰ কাৰণে সংগ্ৰহ কৰিছে ৰাখিছে, দিছ ইজ ৰিয়েলি অৱসৰ। দিনৰ 1:30 বজাৰ পৰা অসম সংগীত পৰিৱেশনৰ আৰম্ভণি কৰা বিদ্যাঞ্জলি সভাখনৰ সভাপতিত্ব কৰে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত বৰুৱে। সভাখনৰ আঁত ধৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দিগন্ত নাথ আৰু শিক্ষক প্ৰদীপ বৰুৱে। উল্লেখযোগ্য যে এই বৰঙণি প্ৰদান অনুষ্ঠানটিত স্থানীয় শিক্ষকবৃন্দৰ লগতে ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধিসকলে প্ৰায় 200খন চিলিং ফেন আৰু বৰঙণি প্ৰদান কৰে। গৰুবন্ধা গাঁও পঞ্চায়তৰ সভাপতি দামোদৰ পাটোৱাৰী আৰু মিছামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী সাবিত্ৰী কন্ধই উপায়ুক্তৰ হাতত কেইবাখনো চিলিং ফেন আৰু বৰঙণি প্ৰদান কৰি আজিৰ বিদ্যাঞ্জলি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। মিছামাৰী জিলা পৰিষদৰ সদস্য কমলা কুৰ্মী, প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰথীন্দ্ৰ দে, জিলা প্ৰাথমিক শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া কৃষ্ণকান্ত ডেকা, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক চন্দ্ৰ বৰদলৈ, প্ৰাক্তন অধ্যক্ষ গোপীনাথ শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা এই অনুষ্ঠানটিত চাৰিওটা সমল কেন্দ্ৰৰ শ শ শিক্ষক শিক্ষয়িত্ৰী ৰাইজ আৰু স্থানীয় ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই সাংবাদিকসকলক জানিবলৈ দিয়া মতে শোণিতপুৰ জিলাত প্ৰায় 5000খন চিলিং ফেন সংগ্ৰহ আৰু বিতৰণৰ লক্ষ্য বান্ধি লৈছে আৰু ইতিমধ্যে 2500খন সংগ্ৰহ আৰু বিতৰণ কৰা হৈছে। আজি বিদ্যাঞ্জলি কাৰ্যসূচী ঢেকিয়াজুলি স্তৰত মিছামাৰী বিদ্যালয়ত আমাৰ অনুষ্ঠিত হৈছে। ইয়াতে গোটেই এই অঞ্চলৰ তেওঁলোকে চিলিং ফেন দিছে, তেওঁলোকে নিজে দেখিলে আৰু এই তেওঁলোকে দিয়া অনুদানসমূহ আমি ইয়াৰে আটাইখিনি শিক্ষা যিখিনি এই ছেক্টৰৰ শিক্ষানুষ্ঠান শিক্ষানুষ্ঠান তাত যেনেকুৱা ৰিকুৱাৰমেণ্ট আছে তেওঁলোকক দিয়া ব্যৱস্থা আৰু এই শোণিতপুৰত আমাৰ টাৰ্গেট আমি টাৰ্গেট ৰাখিছোঁ, চৰকাৰী টাৰ্গেট আছে প্ৰায় 5000 আৰু এতিয়ালৈকে আমি 2500ৰ বেছি আমি কালেক্ট কৰিব পাৰিছোঁ আৰু আমি ভাবিছোঁ খুব সোনকালেই আমি আমাৰ যিটো টাৰ্গেট আছে সেইটো আমি ফিল আপ কৰিব পাৰিম। আৰু এতিয়াৰো বৰ্তমান আমাৰ গোটেই ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰৰ আমি এই বিদ্যাঞ্জলি প্ৰগ্ৰামৰ পাৰফৰ্মেঞ্চ 6 তাৰিখে ভূমিপুত্ৰ আমাৰ অলৰেডি আৰম্ভ হৈছে। আমি এপ্লিকেশ্যন পাইছোঁ, ডাটা ডিজিটাইজেশ্যন চলি আছে আৰু খুব সোনকালে কিছুদিন আপলোড কৰি আমি স্কুলত দিয়া ব্যৱস্থা